ভাত বনোৱাৰ পিছতে মচন্দৈ পাতত দিম। পেটৰ অসুখীয়া হ'লে মচন্দৈ খাব লাগে, সেইকাৰণে ভাবিলোঁ মচন্দৈ তুলি আনিলোঁ, তুলি মানে ইয়াৰ পাতত দিম। তাৰ লগত ইয়াত নহৰু দি দিছোঁ, পাতত দিবৰ কাৰণে। ইয়াত জলকীয়া দি দিছোঁ, তাৰপিছত নিমখ কিছুকুট দি দিছোঁ, দি মই কলপাতত মেৰিয়াই অকণমান কলপাতখন জুইত লেৰেলি পেলাই ল'ব লাগে, নহ'লে ফাটি যোৱাৰ সম্ভাৱনা থাকে। বহুতে মচন্দৈ পেটৰ অসুখ হ'লে মানে চাটনি বনাই খায়, নহ'লেও প্ৰায় চাটনি খাই থকা হয়, আৰু ভাজিও খাব পাৰে। যেনেকৈ মন যায় তেনেকৈ খাব পাৰে। মচন্দৈটো ঔষধীয় গুণ আছে, সেইকাৰণে মচন্দৈটো খাই থাকিব লাগে ঔষধীয় গুণৰ কাৰণে। হ'ব, মই এতিয়া জুই জ্বলাই থৈছোঁ, বাহিৰত জুইতে ভৰাই দিম। তাৰপিছতে এতিয়া মই যাবলৈ লৈছোঁ। আজি 3 এপ্ৰিল। আমাৰ বৰবৰা প্ৰজেক্টৰ আণ্ডাৰত যিকেইটা চেণ্টাৰ আছে, প্ৰতি ঘৰতো চেণ্টাৰৰ প্ৰায় 4গৰাকী কৰ্মী উপস্থিত থাকিবলৈ কৈছে। আজি গতিকে বেবী শ্ব' আছে, হেল্ডি বেবী নিবলৈ কৈছে। হেল্ডি বেবীৰ ওপৰত আজি ৱেইট হাইটৰ ওপৰত শ্ব' আছে, আপোনালোকে চাব ভিডিঅ'টো আৰম্ভ কৰা। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁৱেই আমি আজি সমবেত হোৱাৰ মুখ্য কাৰণটো কি, উদ্দেশ্যটো কি, আৰু মোৰ আগত কথাসকলে কৈ গৈছে। পোষণ পখৱাৰা চলি আছে, আৰু পোষণ পখৱাৰাত এইবাৰ অৰ্থাৎ 2023 চনটো আমাৰ ৰাষ্ট্ৰসংঘত স্থাপন কৰা হৈছিলে। ভাৰতবৰ্ষৰ পৰা এটা প্ৰস্তাৱ লোৱা হৈছিলে যে মিলেট যিটো বস্তু তাক যাতে আমি অকণমান আৰু জনসাধাৰণৰ মাজলৈ আনিব পৰা যায় নেকি, আৰু ৰাষ্ট্ৰসংঘই সেই প্ৰস্তাৱটো গ্ৰহণ কৰিলে, আৰু সেইমৰ্মে 2023 চনটো ইণ্টাৰনেশ্যনেল ইয়েৰ ফৰ মিলেটছ বা পৃথিৱীতে মিলেটছৰ ওপৰত জনজাগৰণ। হেল্ডি বেবী পুৰস্কাৰ পাইছে। কি পুৰস্কাৰ? ফাৰ্ষ্ট নে ছেকেণ্ড? ফাৰ্ষ্ট পুৰস্কাৰ পাইছে হেল্ডি বেবী। আমাৰ গোটেইকেইজন বান্ধৱী ফটো এটা তুলি লৈছোঁ।